মোৰতো এনেকুৱা লাগিছে যে কিবা হ'ল মোৰ তো মই বডিটো চেক কৰিলোঁ চেক কৰি পিনে একো হোৱা নাই আৰু বাহিৰত আহি গাড়ীৰ অৱস্থা দেখিলোঁ। ফ্ৰেণ্ডসকল আপোনালোকে জানে কালি ডিম্পুদা গোৱালপাৰাত আহিছিলে। গোৱালপাৰা অহাৰ পিছত ডিম্পুদাৰ থাৰখন বেয়াকৈ এক্সিডেণ্ট হ'ল। ডিম্পুদাৰ থাৰখন এক্সিডেণ্ট হোৱাৰ পিছত ডিম্পুদাৰ কিবা ক্ষতি হৈছে নেকি? ডিম্পুদাৰ একো ক্ষতি হোৱা নাই, অকল ডিম্পুদাৰ থাৰখনেহে ক্ষতি হৈছে। তো ডিম্পুদাৰ থাৰখন এতিয়া ভাল কৰোঁতে কিমান খৰচ হ'ব, কিমান পইচা লাগিব, গোটেইখিনি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। তো আপোনালোকে এই ভিডিঅ'টো চাই থাকক। ডিম্পুদা নিজে মুখেৰে কৈ আছে কিমানখিনি খৰচ হ'ব তাৰ থাৰখন ভাল কৰোঁতে। তো আপোনালোকে ভিডিঅ'খন গোটেইখিনি চাই থাকক। চাওক কালি মানে খুন্দাইছে, মই থৈ দিছিলোঁ ৰাস্তাৰ কাষত, ময়ো সোমাই আছিলোঁ, ৰাস্তাৰ কাষত ৰাখি থোৱা আছিল, চলি থকা অৱস্থাত নাছিল। তো পিছৰ পৰা এখন গাড়ী টাটা টিয়াগো এখন আহি এই চাইডটোত পূৰা এনেকৈ মাৰি পিনে খুন্দাই পিনে মানে চব চাওক। চ' কি ক'ম, বহুত বেয়াকৈ খুন্দাইছে আৰু ৰাখি থৈ দিয়া গাড়ী আছিল, সেইকাৰণে বেয়া লাগে। না মই চলাই আছিলোঁ, কিবা কৰি আছিলোঁ, আৰু জানেই ডেৰমাহ হোৱা নাই কিনা ভালকৈ। ভিতৰত এইবিলাক মাল বাম্পাৰ চাম্পাৰ এনেকৈ লৈ আহিছোঁ ৰাস্তাৰ পৰা বুটলি। মানে দোস্ত কাহিনীটো এনেকুৱা, কালি মই গৈছিলোঁ গোৱালপাৰা। গোৱালপাৰাত মই এটা ভিডিঅ'ৰ কামত গৈছিলোঁ আৰু দেখিব পাছত। তো গোৱালপাৰা টাউনত গাড়ীখন ৰাস্তাৰ কাষত, এনেকুৱা নহয় যে মাজত আছে ক'ৰবাত আছে, ৰাস্তাৰ কাষত যে হোৱাইট লাইন আছে সেই লাইনৰ কাষত মানে থৈ পিনে মই ভিতৰত বহি আছোঁ। হঠাৎ এটা থমকে শব্দ উঠিছে, আৰু শব্দ উঠাৰ পিছত পৰিস্থিতি মই দেখাই দিছোঁ আপোনালোকক, চাওক। মানে পূৰ্ণ ময়ো পিছপিনেদি আহি আছোঁ, মই দেখিছোঁ, কাৰণ ডিম্পুক ডাইৰেক্ট আহি এনে খুন্দাই দিছে, আৰু এইটো একদম ৰাস্তাৰ চাইডতে আছিল। মই একদম চাইডত আছোঁ, কোনো প্ৰব্লেমে নাই। আৰু এইখনে হ'ল খুন্দোৱা গাড়ীখন, এই গাড়ীখনো ভাঙি গৈছে, মানে বেলেঞ্চ নহ'ল আৰু কিবা কি হ'ল নাজানো, আৰু আহি পেলাই হঠাৎ মাৰি দিলে আৰু না কি বা। এতিয়া বগা চিন দেখিছে, বগা চিনৰ এইফালে আছিল ঠাইখন। তো এতিয়া পুলিচ আহিছে চাওক, পুলিচে কি কৰে, এখন নাই। টক্কৰটো একদম মানে সৰু টক্কৰ নহয়, হেভি টক্কৰ, আৰু মোৰ 1% মানে আধা পাৰ্চেণ্টটো ভুল নাই। সেইবাবে মানে বহুত বেয়া লাগিছে যে এখন থৈ দিয়া গাড়ীত আহি খুন্দা মাৰি দিছে। তাৰপিছত আহিল মানুহ, যোনে খুন্দাইছে তেখেতেও আহি পিনে মানে সেই আৰু বহুত মানুহ হ'ল। তাৰপিছত পুলিচ আহিল আৰু চাওক, মানে এক্সিডেণ্টটো পূৰা মাজত হৈছিলতো গোৱালপাৰা টাউনত, বহুত মানুহৰ ভিৰ লাগি গৈছিল। সেইবাবে গাড়ীখন লৈ পিনে গোৱালপাৰাৰ মহেন্দ্ৰ ডিলাৰত আহিলোঁ, আৰু মহেন্দ্ৰ ডিলাৰত চব চালে, চেক কৰিলে, টোটেল ধৰক কিমান টকা নাজানো, বহুত টকা, মানে একদম পূৰা এটা চাইড সম্পূৰ্ণ ডেমেজ হৈ গৈছে, দেখিব পাৰিছে। আমি মহেন্দ্ৰ ডিলাৰ আহিছোঁ গোৱালপাৰাৰ। এতিয়া গাড়ীখন মোৰ অলপ যাব পৰা কৰি দিছে, আৰু যোনে খুন্দাইছিল তেখেতসকলে মানে কৈছে থানাত, মানে তো থানাত যাব লাগিব আৰু এক্সিডেণ্টৰ খবৰটো অলপ বিয়পিয়ে পৰিল, চাওক বহুত মানুহ আহিল ডিলাৰতো। মানে এতিয়া যোনে খুন্দাইছে তেখেতসকলৰ সম্পূৰ্ণ ভিডিঅ' ফুটেজ মোৰ লগত আছে, কিন্তু বৰ্তমান বাৰু মই এইবিলাক দেখাই এটা হাংগামা সৃষ্টি কৰা যেন হ'ব। চাওক, প্ৰথমতে খুন্দোৱাৰ লগে লগে তেখেতসকলে ক'লে যে সম্পূৰ্ণ খৰচ দি দিম, কিন্তু অলপ পিছত তেখেতসকলে অলপমান কিবা উল্টা পাল্টা বেলেগ ক'ব ধৰিলে যে ইঞ্চুৰেঞ্চে পইচা দিব নহয়, কিবা দিব নহয়। তাৰপিছত থানাত লৈ গ'লোঁ, মানে সেইখন গাড়ী এইখন গাড়ী চব থানাত লৈ গ'লোঁ, গোৱালপাৰা থানা। আৰু এনেকৈ মই বহি আছোঁ গোৱালপাৰা থানাত, কি কৰিব আহিছিলোঁ কি কৰি। তাৰপিছত থানাত যিখিনি লিগেল মানে প্ৰচিডিউৰ থাকে এক্সিডেণ্ট হোৱাৰ পিছত, সেইখিনি কৰিলে আৰু কিবা কিবি। তো এতিয়া চাওক, এটাই কথা যে এইখনতো ইঞ্চুৰেঞ্চ ক্লেইম কৰিবই লাগিব গাড়ীখন, কাৰণ মানে নতুন গাড়ী, ইমান টকাও নাই। এতিয়া মই এটাই বিচাৰিছোঁ মানে যে ইমান পুলিচ কেছ টেছৰ মাজত সোমাব ইচ্ছা নাই, যিহেতু 1%ও মোৰ দোষ নাই, তেখেতসকলে মানে খুন্দুৱাইছে। তো তেখেতসকলে নিজে ভাবি পিনে চাওক, নতুন গাড়ী এখনৰ এই চিটুৱেশ্যন কৰিলে, অলপ যদি ক্ষতিপূৰণ দিয়ে, প্ৰথমতে দিম বুলি ক'লে, কিন্তু পিছত আৰু নিদিয়া হ'ল। তাৰপিছত আৰু একদম সৰু কিবা অলপ দিম বুলি ক'লে, আৰু মানে উল্টা পাল্টা, মানে তো প্ৰায় 80-90 হাজাৰ টকাৰ মানে সেই, কিন্তু ইমান নাই, অলপমান কিবা ধৰক 20-30 হাজাৰ কেজি কিবা এটা দিম বুলি কৈছিলে। তো সেইটো দিলে মানে মই যে হৈ যাব, ইঞ্চুৰেঞ্চ কৰি ল'ম, আৰু এক্সিডেণ্টটোতো আৰু নিজে কৰোঁ বুলি নকৰে, এইটো হৈ যায়। তেখেতসকলৰো গাড়ী গৈছে, তো এইখনো গৈছে, তো কিবা অলপমান মই যদি পালি ভাল লাগে। তো সেই আৰু দিয়ে না নিদিয়ে বা, কালিতো ৰাতিয়ে হৈ গ'ল, তাতে থানাৰ পৰা গুচি আহিলোঁ, আৰু এতিয়া এই অৱস্থা। এতিয়া গুৱাহাটীত যাওঁ, গুৱাহাটীত গৈ পিনে গাড়ীখন দি থৈ আহোঁ, কিমান দিন বা লাগে। চাওক, মেইনলি কি কৰিব লাগিব মোৰ মতে, এই যিটো পাৰ্ট, এই পাৰ্টটো চেঞ্জ কৰিব লাগিব। এই বাম্পাৰটো একদম ইয়াৰ পৰা থাকে না, এই সম্পূৰ্ণ বাম্পাৰটো চেঞ্জ হ'ব। বাম্পাৰটো গৈছে, এই যিটো পাৰ্ট আছে এই পাৰ্টটো চেঞ্জ হ'ব, আৰু লগতে এই পাৰ্টটো কি কৰে সেইটো নাজানো আৰু এতিয়া মই যাওঁ গাড়ীখন লৈ পিনে ডিলাৰত। তো তাতে কি বা হয় নাজানো, তাক মই নেক্সট ভিডিঅ'ত ক'ম যে কি কৰিলে, কেছটো কি হ'ল, চব নেক্সট এটা ব্লগত ক'ম দিয়ক। আজিলৈ এইখিনিয়ে, কাৰণ মই এই ভিডিঅ'টো মানে বহুত ভিডিঅ' ভাইৰেল হৈ আছে মোৰ, এই তাতে বহুত মানুহ হৈছিল না, বহুতে ফটো মাৰি মানে বহুতে হোৱাটছআপ ষ্টেটাছত লগাই আছে। তো সেইবাবে মই সম্পূৰ্ণ কাহিনীটো কৈ পিনে এই ব্লগটো বনালোঁ। আৰু এনেকৈ কালি ৰাতি আহি পাওঁতে মোৰ 12টা বাজিছে। চব কৰি পিনে কি হয় নেক্সট পিছত ক'ম বাৰু দিয়ক।